ভেৰি গুড মৰ্নিং বন্ধুসকল। আজি এটা বেলেগ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ দ্য ছুইজাৰলেণ্ড অফ নৰ্থ ইষ্ট, মানে অসমৰ ছুইজাৰলেণ্ডলৈ। তো আজি সেই অসমৰ ছুইজাৰলেণ্ডৰ কিছুমান দৃশ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি মোৰ কেমেৰাটো অন কৰিছোঁ। তো আপোনালোকে লগত থাকিব, ভিডিঅ'টোৰ লগত থাকিব, আৰু ফাৰ্ষ্ট টাইম আহিলে ছাবস্ক্ৰাইব কৰিব, লগতে লাইক শ্বেয়াৰ কমেণ্ট জৰুৰ কৰিব। এয়া আপোনালোকে দেখা পাই আছে কি সুন্দৰ এটা পৰিৱেশ, কি ধুনীয়া এটা মানে পাহাৰৰ দৃশ্য। চালে মানে কিবা ভাল লাগি যায়। তাৰমানে কেইমাহমান আগতে এই ঠাইবিলাক আপোনাৰ মানে হেভি ৰেইনৰ ফলত, মানে প্ৰচুৰ বৰষুণৰ ফলত একেবাৰে তছনছ হৈ গৈছিলে। আপোনালোকে নিশ্চয় বিভিন্ন নিউজ মাধ্যম পৰ্টেলবিলাকত দেখাই পাইছে। এয়া হৈছে হাফলঙলৈ যোৱা ৰাস্তা। তাৰে হাফলঙত সোমোৱাৰ যি আৰম্ভণি, যি দৃশ্য, যি নান্দনিক যি দৃশ্য, মানে নেচাৰেল যি সৌন্দৰ্য, এই প্ৰাকৃতিক সৌন্দৰ্যত মানে পূৰা অভিভূত হৈ মানে ভিডিঅ'টো কৰিবলৈ মই বাধ্য হৈছোঁ। এয়া চাই আছে মানে ডিমা হাছাও জিলাৰ এটা প্ৰথমখন টানেল, এয়া টানেলত সোমালোঁ। মানে ইমান ধুনীয়া লাগে ন, চাওক ভিতৰতো একেবাৰে পূৰা আন্ধাৰ হৈ যায়। যেতিয়া মানে আপোনাৰ ট্ৰেইনখন টানেলবিলাকৰ ভিতৰত সোমাই যায়, তেতিয়া মানে কিবা এটা গাড়ীৰ ভিতৰৰ লাইটবিলাকো একেবাৰে মানে নেদেখা হৈ যায়। মানে আপুনি এনেকুৱা লাগিব লাইট জ্বলি আছে, তাৰপিছতো আন্ধাৰ, মানে ইমান এনেকুৱা এটা মানে ভাল লগা পৰিৱেশ। এয়া চাওক, মানে বহুতেই ভাল লাগে মোৰ এইটো ৰোডত আহিলে। এয়া কাম চলি আছে, ৰাস্তা ঘাটবিলাক একেবাৰে বেয়া হৈ গৈছিলে। ট্ৰেকবিলাকতো আপোনাৰ ঠায়ে ঠায়ে উঠি গৈছিলে, ভাঙি গৈছিলে, মাটি পানী পাথৰেদি একদম পূৰা ভৰ্তি হৈ গৈছিলে। তো এইবিলাক লাহে লাহে চাফা কৰি আকৌ ট্ৰেইনটো ষ্টাৰ্ট কৰিছে গুৱাহাটী টু শিলচৰলৈ। এয়া তাৰে দৃশ্য, কাম চলি আছে, কিন্তু ট্ৰেইনটো চলিব পৰা ব্যৱস্থাটো হৈছে আৰু মানে। তো এইটো এটা মানে আনন্দৰ বিষয়। আমি হিল ষ্টেচনেদি বা পাহাৰেদি ট্ৰেইনত জাৰ্ণি কৰাৰ যি আনন্দ, সেইটো যদি আপুনি কৰা নাই তেনেহ'লে আপুনি বুজি নাপাব। যদি কৰিছে তেতিয়াহে বুজি পাব। এয়া চাওক ট্ৰেইনটো মানে কেনেকুৱা একদম সাপৰ নিচিনাকৈ ইফাল ইফাল একেবাৰে টাৰ্ণিং লৈ লৈ গৈ আছে। আৰু এটা কথা বন্ধুসকল, এইটো ৰোডত কিন্তু এটা ইঞ্জিনে ট্ৰেইনখন টানিব নোৱাৰে। এইটো ৰোডত আগফালে আৰু পিছফালে দুইফালে ইঞ্জিন থাকে। তো পিছত কথা পাতিম বেলেগ ভিডিঅ'ত। আজিলৈকে মানে ধন্যবাদ, জয়।